কবিতাৰ শিৰোনাম আবেগৰ পৃষ্ঠা কথা কুমাৰ মৃগাংক কাশ্যপ বিৰক্তৰ প্ৰেমিকৰ আবৃত্তিৰে হোৱা দেখিছা মঙলে মহাবিদ্যালয় হাৰি হাৰিকৈ থিয় দি আছে ইতিহাসৰ খুঁটি পৰিগণিত হৈছে কৃষ্ণচূড়া দেৱদাৰুৰ নগৰীলৈ এজা গাভৰুৰ খিলখিলে হাঁহিত প্ৰাণ পাই উঠা মহাবিদ্যালয় চৌপাশ আজি যেন নীৰৱ নিস্তব্ধ আকৌ আৰম্ভ হ'ব এক নতুনত্বৰ আৰম্ভণীয়া পঢ়া বিভাগৰ গৌৰৱ কাঞ্চনে ৰসায়ন বিভাগৰ অভিমান ৰাধাচূড়াই আৰু অসমীয়া বিভাগৰ মোৰ আপোনজনীয়ে সকলোকে যেন টানি নিছিল অন্য এখন পৃথিৱীলৈ কৰিডৰে কৰিডৰে এহেজাৰ এটি সপোনৰ হাৰ্ট্ৰিক্স কঢ়িয়াই ফুৰা সেই চঞ্চল গাভৰু আৰু ল'ৰাবোৰৰ কথা গৰম চাহ আৰু চিঙৰাৰ আবেগত নিজকে হেৰুৱাই পেলাব প্ৰেয়সীৰ সুবাসত নিতৌ চেঞ্জ হ'ব কলাৰ টিউন কিজানি বুজি পাই তাই মোৰ মনৰ কথাবোৰ লাইব্ৰেৰীলৈ নাযাওঁ হয়তো এতিয়া তোমাৰ মেজৰৰ ক্লাছ 5 কোৰ্সৰ ক্লাছ ক'তনো হ'ব আমাৰ হ'লেও জানো যাম অভাৱ আছে আমাৰ শিক্ষকৰ নহ'লেও এটেনশ্যন বা এট্ৰেকশ্যনৰ লাইব্ৰেৰীত সোমোৱাৰ চলেৰে তোমাক চোৱা নষ্টালজিক কেনেকৈ আওকাণ কৰোঁ তুমিয়েই কোৱাচোন পঢ়া বিজ্ঞান বিভাগৰ পৰা ৰিপালচিভ ফৰ্চ ব্যৱহৃত হোৱাৰ বাবেই হয়তো তুমি আমাৰ কৰিডৰি নোযোৱা নহয়নে এনেদৰে পৃষ্ঠাবোৰ লুটিয়াম আৰু কিমান কম শেষ হ'ব জানো কৈ এহেজাৰ এটি আবেগ আজি যেন সকলো ঠিকনাবিহীন অন্ত পৰিব হ'ল 3 বছৰীয়া ভ্ৰমণ কাহিনী বকুলৰ তলত পৰি থাকিব 1 বজাৰ আড্ডা কৃষ্ণচূড়াও অভিমানী হৈ পৰিব লাহে লাহে স্মৃতিবোৰে শিলচটাত বহি ভাগৰ জিৰাব প্ৰশান্তিৰ আৰু মুক্ত আকাশত গৌৰৱেৰে জিলিকি থাকিব আমাৰ আবেগেৰে জৰ্জৰিত মঙলে মহাবিদ্যালয়